আজি আলীনগৰ গাঁৱত প্ৰায় 200ৰ অধিক মানুহ আমাৰ UPPLৰ প্ৰমোদ বড়োৰ নেতৃত্বক ভাল পাই জইন কৰিলে আৰু অকল আলীনগৰ বুলি নহয় ইয়াৰ অলপ আগত আমি ওচৰৰে ৰামদিও গাঁৱতো তেনেকুৱা প্ৰায় 50 জনৰ অধিক UPPLৰ দলত জইন কৰে কাৰণ কথা হ'ল আদিবাসী আৰু আমাৰ বড়োৰ মাজত যে ভুল বুজাবুজিবিলাক আছিলে সেইবিলাক প্ৰমোদ বড়োৰ নেতৃত্বত নহয় হাগ্ৰামাৰ নেতৃত্বত আছিলে আজি প্ৰমোদ বড়োৰ নেতৃত্ব গোটেই বিটিয়াৰ আজি শান্তিৰ এটা বিৰাজমান আহিছে যাৰ কাৰণে আজি UPPL তথা প্ৰমোদ বড়োৰ নেতৃত্বক ভাল পাই আজি আদিবাসী ভাইবিলাক দলে দলে আমাৰ দলত যোগদান কৰি আছে এই বুলি নহয় আৰু আছে আমি কন্টিনিউ এনেকা যোগদান কাৰ্যসূচী ৰাখিম সঁচাকৈ অতি আনন্দৰ কথা আজি আমাৰ জমদুৱাৰৰ যে BPFৰ কেণ্ডিডেট তেখেত উইলিয়াম নাৰ্জাৰী তেখেতৰ বহু ধৰণৰ কথা আমাৰ UPPLৰ হৈ কেতিয়াবা আমি শুনিবলৈ পাওঁ কয় কিন্তু কথাটো হ'ল তেওঁ আচলতে আমাৰ জমদুৱাৰৰ সমষ্টিৰ নহয় যাৰ কাৰণে তেওঁক ৰাইজে আকলি লোৱাত টান পাইছে আৰু আমাৰ যিসকল আজি UPPLৰ দলৰ কেণ্ডিডেট হৈ টিকেট বিচাৰি থকা যিসকল কেণ্ডিডেট আছে আমাৰ নিচেই ওচৰৰে হয় তথা আমাৰ জমদুৱাৰ সমষ্টিৰে হয় যিসকল টিকেট বিচাৰিছে গতিকে আজি আমাৰ জমদুৱাৰ সমষ্টিবাসীয়ে আমাৰ লোকাল কেণ্ডিডেটকে বিচাৰিছে যাৰ কাৰণে UPPLৰ দলৰ যিসকল কেণ্ডিডেট হ'ব বিচাৰিছে তেওঁলোকক বিশ্বাসত ৰাখিছে আৰু বিশ্বাসত ৰাখাৰ কাৰণে আজি দলে UPPLৰ যোগদান হোৱাটো আমি দেখিবলৈ পাইছোঁ মিডিয়া বন্ধুসকলক ধন্যবাদ দিছোঁ আজি আমাৰ মাজত উপস্থিত হ'ব পাৰিছে তো আজি এই বিশেষ প্ৰগ্ৰামটো আমি জইনিং প্ৰগ্ৰাম আয়োজন কৰিছোঁ যিটো আমাৰ আলীনগৰ বেল বজাৰত তো প্ৰথমত মই BJPত আছিলোঁ কিন্তু BJPৰ পৰা আজি UPPLত যোগদান কৰিলোঁ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো কাম কাজ মই ভাল পাইছোঁ এইকাৰণে আজি মোৰ লগত 60জনমান কাৰ্যকৰ্তা মোৰ লগত জইনিং কৰিছে আমি ভালেই পাইছোঁ আৰু পিছলৈ আমি UPPL হৈ কাম কৰি যাম এইটোৱেই